কাণৰ পৰীক্ষা নকৰাকৈ কাণৰ মেচিন এটা ল'ব পাৰিনে বা কাণৰ মেচিন এটা লোৱাটো পৰীক্ষা নকৰাকৈ যি কাণৰ মেচিন লোৱাটো কিমান দূৰ যুক্তিসংগত। নমস্কাৰ, মই উৎপল আৰু আপোনালোকে সংযুক্ত হৈছে নৌকা হিয়াৰিং এইড চেণ্টাৰৰ সৈতে। নিশ্চয়কৈ কাণৰ পৰীক্ষা নকৰাকৈ কাণৰ এটা মেচিন লোৱাটো কিমান সংখ্যক লোকে জানে যে কাণৰ আচলতে এটা পৰীক্ষা কৰাৰ পিছতহে কাণৰ যিটো মেচিন হিয়াৰিং এইড কাণত লোৱা হয়। বিভিন্ন ধৰণৰ হিয়াৰিং এইড মই দেখাইছোঁ, বিভিন্ন ধৰণৰ হিয়াৰিং এইড আমাৰ লগত আছে। এনেকুৱা সৰু ডাঙৰ বহুতখিনি হিয়াৰিং এইড আপোনালোকে পাব, কিন্তু কাণৰ যি পৰীক্ষা আছে এই পৰীক্ষাসমূহ কৰাৰ পিছতহে আচলতে যি হিয়াৰিং এইড বা কাণৰ মেচিন আপোনালোকে ল'ব লাগে। কিয়নো আপোনাৰ কোনখন কাণত কিমান লছ আছে এই পৰীক্ষা নকৰাকৈ কাণৰ এটা মেচিন লোৱাটো অত্যন্তই যুক্তিকৰ নহয়। গতিকে কাণৰ প্ৰথমবাৰলৈ ডক্টৰৰ ওচৰলৈ যাওক আৰু এগৰাকী অডিঅ'লজিষ্টৰ পৰামৰ্শ লওক, কাণৰ পৰীক্ষা কৰক। পৰীক্ষা কৰাৰ পিছতহে আপুনি এই ধৰণৰ হিয়াৰিং এইড এটা ক্ৰয় কৰক। সহজতে পোৱা অনলাইনত বা যিকোনো বিপণীৰ পৰা আপোনালোকে হিয়াৰিং এইড বা কাণৰ যি মেচিন হৈ গ'ল সেই মেচিন লোৱাৰ পৰা বিৰত থাকক। ধন্যবাদ।